Hey guys, welcome back to my channel. So আজিৰ এই ভিডিওটো বিশেষকৈ অসমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে যিসকলে এতিয়ালৈকে চাকৰি পাবলৈ সক্ষম হোৱা নাই। সো বহুতে বিচাৰি আছিল যে টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে মাৰ্কিং সিস্টেমটো সলনি হ'ব লাগে। কাৰণ আগৰ যিবিলাক ক্যান্ডিডেটস আছিল আগতে পাস কৰা সো হিহঁতৰ এইচএস বা গ্ৰেজুৱেচন বা একাডেমিক কোৱালিফিকেশনৰ যিবিলাক মাৰ্কিং সিস্টেম আছিল অৰ্থাৎ পাৰ্সেন্টেজ হিহঁতে জি পাইছিল আৰু আজিকালিৰ এইচএস ডিগ্ৰী পাৰ্সেন্টেজৰ এটা হিউজ ডিফাৰেন্স আহিছে কাৰণ এতিয়া যেহেতু আগত ইয়াৰলি বেসিছত আছিল ডিগ্ৰী কোৰ্সসমূহ আৰু এতিয়া যেহেতু সেমিস্টাৰ সিস্টেম কৰিছে সো মার্কস ক্যারি কৰা ইজি হৈ যায় সো টেটৰ মাৰ্কিং সিস্টেম চেঞ্জ হ'ব লাগে বুলি বহুতে দাবী কৰি আছিল আৰু টেটৰ পৰা বেছিকৈ পাৰ্সেন্টেজ ধৰিব লাগে সো ফাইনালি এটা আমাৰ আশাৰ বতৰা আহিছে যে আগষ্টৰ 2 তাৰিখে এটা নোটিফিকেশন আহিছে ত্ৰিপুৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা তাতে ওয়েটেজ প্যাটাৰ্নটো এনেকুৱা ভাবে দিছে যে টেটৰ পৰা 70% আৰু প্ৰফেশনাল কোৱালিফিকেশন আছে 15% আৰু একাডেমিকৰ ফালৰ পৰা ধৰক আপোনালোকৰ এছএছএলসি অৰ্থাৎ হাই সেকেন্ডাৰীৰ পৰা 12% আৰু গ্ৰেজুৱেচনৰ 3% সো এটো বহুত ভাল খবৰ হয় কাৰণ অসমতো এনে ওয়েটেজ প্যাটাৰ্ন আহিব লাগে দিয়াৰ সম্ভাৱনা আছে যেহেতু কলেজৰ সিলেকশন কৰিবলৈ কলেজত যেহেতু লেকচাৰ সমূহক সিলেকশন কৰিবলৈ এনেকৈ কৰা হয় সো যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী টেট পৰীক্ষাত নম্বৰ বেছি বাট প্ৰফেশনাল বা একাডেমিক কোৱালিফিকেশন মাৰ্ক কম সো হিহঁতে চাকৰি পোৱাৰ সম্ভাৱনাটো এবাৰ আছে এনেকুৱা যদি মাৰ্কিং সিস্টেমৰ ব্যৱস্থা কৰে সো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব